নারী যদি এই নারীয়ে সময়ত ধরিব রণচণ্ডী মূর্তি এই পাখি হব প্রভু সৃষ্টি ধ্বংস করা মহান অস্ত্র এই পাখি হব প্রভু সৃষ্টি ধ্বংস করার অস্ত্র জগতৰ মাতৃ অকস্মাতে কৰিলা স্বজন কিবা কাৰ্যময় কৰিল সাধন স্বজন কৰা উদ্দেশ্য মোৰ অতিকে মহান পুত্ৰ অলপতে এই পৃথিৱীত মহালয়ৰ বিচনা হ'ব চাৰিওফালে পানী কেৱল পানীয়ে থাকিব চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত কিবা কৰে জীয়াই থাকিম আমি অসম্ভৱ মইতো বৰ দিছোঁ মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু পুত্ৰ তোক সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ পুত্ৰ আৰু সেই মহাদেৱৰ ত্ৰিশূলেও
মৃত্যু নোৱাৰে ঘটাব তোৰে সৰ্বশৰীৰ মই অপুত্ৰ তোৰে সৰ্বশৰীৰ মই তোৰে সৰ্বশৰীৰ মই মই কৰি দিছো তই মোৰ আদেশ মতে সকলো কাৰ্য কৰি যাব লাগিব কোন পুত্ৰ অলপতে এই পৃথিৱীত সূচনা হ'ব চাৰিওফালে পানী কেৱল পানীয়েই বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব কিন্তু পুত্ৰ মহাপ্ৰলয় হোৱাৰ আগতে তই সকবিলাক সংগ্ৰহ কৰি নিজৰ লগত ৰাখিব লাগিব আৰু শুন যেতিয়া মহাপ্ৰলয় শেষ হ'ব তহঁত অসুৰবিলাকে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়াই পুত্ৰ আৰু তেতিয়াই স্বৰ্গৰ দেৱতাসকললৈ দেৱতাসকললৈও শ্ৰেষ্ঠখন লভিব পাৰিবি জনজাত সময় কৰাৰ সক্ষম মইতো মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মোৰ নাম কি হ'ব মোৰ নাম কি হ'ব তোৰ নাম হ'ব কি হ'ব মোৰ নাম কি হ'ব তোৰ নাম হ'ব কি হ'ব তোৰ নাম হ'ব দৈত্য দৈত্য হয়দস্য নামেৰে তই এই তিনিটা লিখত অভিযানে যা তাৰ পুত্ৰ এতিয়া ধুমুহাৰ দৰে কৰ্তব্য খোৱাকৈ অগ্ৰসৰ অমরত্ব কর প্রদান মোক অমরত্ব বৰ্ডাৰ ক্ষমতা নাই কিন্তু পুত্ৰ মই তোক যি বল দিছো সেইবোৰ অমৰত্ব বৰৰ তোক স্বৰ্গ মৰ্ত্য পাতাল এই তিনিওটা লিখৰ কোনো বীৰে মৃত্যু নোৱাৰে ঘটাব পুত্ৰ মোক আৰু কি বলওঁ প্ৰয়োজন হৈছে আৰু কি বলওঁ বংশ বিস্তাৰৰ হেতু বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ পুত্ৰ তই ঠিক কথাই কৈছ দৈত্য বংশৰ বৃদ্ধিৰ বাবে তোক এগৰাকী নাৰীৰ নিচেই প্ৰয়োজন সেয়েহে শুন পুত্ৰ
একটি নিউটলিকট অশুদ্ধ নিউটলিকট ব্রহ্মার কন্যা সরস্বতী অপুত্র ব্রহ্মার কন্যা সরস্বতী জ্ঞানী মানে সুন্দরী নারীর অন্য চলে বলে কিংবা কখনো ব্রহ্মার কন্যা সরস্বতী বিবাহ করব অপুত্র চলে বলে কিংবা কখনো ব্রহ্মার কন্যা সরস্বতী বিবাহ করব চলে বলে কিংবা কখনো রে ব্রহ্মার কন্যা সরস্বতী জানি কৰিব লাগিব মোৰে